আপোনালোককতো সকলোকে ক'লোৱে মই আহি আছোঁ আঠখেলীয়া নামঘৰ। প্ৰথম আহি বস্তু বাহনীবিলাক লৈ লওঁ। প্ৰথমতে দাদাই কৈছে যে মই তোমাক চব ৰেডি কৰি দিওঁ, তেতিয়া তোমাৰ কাৰণে ইজি হৈ যাব। এখেতলোক আচলতে আমাৰ খুব ওচৰৰ সকলো, আমাক গমেই পায়, তেখেতলোকে চিনিয়ে পায়। সেইটো কাৰণে গ'লে সদায় দাদাৰ পৰাই লওঁ। দাদাই সেইটো কাৰণে কৈছে চব ৰেডি কৰি দিওঁ, ধুনীয়াকৈ কলপাত চলপাত দি মোক ৰেডি কৰি দিলে। তাৰপাছত আহিলোঁ আৰু ভৰি হাতবিলাক অকণমান নিয়মখিনি কৰি মই এতিয়া যাওঁ চাকি জ্বলাবৰ কাৰণে। পিছে আমাৰ শৰাই আপোনালোকক দেখুওৱা নহ'লে, ভাইটিয়ে গৈ দি আহিলেগৈ তাতে। এয়া মেইন নামঘৰ ভাগ দেখিছে, ইমান ধুনীয়া। আৰু ধুনীয়াটো বাৰু ধুনীয়াই, কিন্তু ইয়াত বহুত বেছি হাইজেনিক, ইমান ধুনীয়া ক্লিন কৰি ৰাখে, মানে ইমান ধুনীয়া মেইনটেইন কৰি ৰাখে, খুব ভাল লাগে সেইটো কাৰণে। মানে এবাৰতে যেতিয়া মই মোৰ চাকিগছ জ্বলে, মই খুব বেছি ভাল লাগে। ইমান বেছি ভাল লাগে যেতিয়া এবাৰত জ্বলি যায়, চবৰে ভাল লাগে এবাৰত যেতিয়া জ্বলি যায়। মই আচলতে চাকি দিব আহিছোঁ আজি, বা শৰাই দিব আহিছোঁ। মোৰ কেইটামান মই ওপৰলাৰ পৰা বস্তু বিচাৰিছোঁ। তেখেতে যদি সেইটো বস্তু মই যোগ্য বুলি ভাবে বা আমি যোগ্য বুলি ভাবে, তেতিয়া যদি হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় সকলোৰে আগত ক'ম। মই বহুত মন্দিৰ মছজিদ সকলোতে যাম বুলি মই নিজকে মানে ভাবিছোঁ, আৰু সকলোতে গৈ মই বিচাৰিম। যদি তেখেতে মোক যোগ্য বুলি ভাবে দিব, যদি ভাবে আৰু মই কাম কৰিব লাগিব, তেতিয়াহে মই তাই যোগ্য, তেতিয়াহ'লে মই কাম কৰি আগবাঢ়িব লাগিব। সেইটোৱে। পিছে ইয়াত আহিলে অকল সেইটো বুলিয়ে নহয়, খুব মনটো খুব ভাল লাগে। বহুত দিনৰ কাৰণে নিজক এটা ফ্ৰেছনেছ পোৱা যায়, বহুত ভাল লাগে। আৰু ইমান বেছি ক্লিন, ইমান বেছি পবিত্ৰ নামঘৰ ভাগ। সৰুৰ পৰাই এইভাগ নামঘৰত বহুত আহিছোঁ। আঠখেলীয়া নামঘৰলৈ বহুত অসমৰ বা অসমৰ বাহিৰৰ বহুত টুৰিষ্ট আহে, বহুতেই আহে ইয়াতে। এইভাগ নামঘৰত কয় যে ইয়াতে আপুনি কিবা এটা বিচাৰিলে পায়, মানে মনৰ কামনা পূৰণ হয়, সেইবুলি মানে এটা কথা আছে। সেইটো কাৰণে আমি সকলোৱে আহি ওপৰলাজনৰ ওচৰত বিচাৰোঁহি। আমাক কিবা দুখ থাকিলেও আমি কওঁহি তেখেতৰ ওচৰত, বা কিবা বিচাৰিব লাগিলেও বিচাৰোঁ। সেয়ে আজি আহিলোঁ, খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকৰ সকলোকে দেখাওঁ বুলি ভিডিঅ'টো পঠালোঁ। আমি এতিয়া গৈ আছোঁ, ব'লক। প্ৰসাদটো মেইন ন, প্ৰসাদটো ল'বই লাগিব। চবেই নামঘৰৰ পৰা আহিছোঁ বুলি ক'লে প্ৰসাদটো বিচাৰে, সকলোলৈ লৈও যাম আৰু আমিও খাম। আৰু দেখিছে ইমান ধুনীয়া, ইমান চাফা, চবতকৈ বেছি ভাল লাগে চাফাটো। পিছে আমি এতিয়া প্ৰসাদ পাই গ'লোঁ, এতিয়া আমি গৈ থাকোঁ। আপোনালোকে সকলোৱে আহিব আঠখেলীয়া নামঘৰলৈ।